ইয়াৰ ভিতৰত ক্লাছ 3 আৰু ক্লাছ 4 এখন ফাৰ্ডাৰ মেৰিট লিষ্ট ওলাব যেটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ডে আমাৰ পৰীক্ষা পাতিছিলে ক্লাছ 3 198টা এখন এডিশনাল লিষ্ট ওলাব আমি ওয়েট লিষ্ট শব্দটো কোৱা নাই এডিশনাল লিষ্ট এখন ওলাব আৰু ক্লাছ 4ত 637 গৰাকী ক্যান্ডিডেটৰ এখন এডিশনাল লিষ্ট ওলাব জুলাই মাহত তাৰ কাৰণটো হল যে এখেতসকলেও কাট অফ নম্বৰ একে পাইছে কিন্তু যেতিয়া পোষ্ট কম থাকে আৰু কাট অফ নম্বৰ একে হয় তেতিয়া নিয়মটো হয় যে যাৰ ডেট অফ বাৰ্থ আগত তেওঁলোকে চাকৰি পায় আৰু ডেট অফ বাৰ্থ পিছৰখিনিয়ে চাকৰি নাপায় কিন্তু আমাৰ লগত যেহেতু কিছু পোষ্ট থাকি যাব সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সেম কাট অফত যেহেতু এজনে পালে এজনে পোৱা নাই অনলি ফৰ ডেট অফ বাৰ্থ গতিকে আমি এডিশনাল লিষ্ট এখন গ্ৰেড 3 আৰু গ্ৰেড 4ত দিম যত নেকি 198 গ্ৰেড 3 আৰু গ্ৰেড 4ত 637 গৰাকী অৰ্থাৎ আনাদাৰ 835 গৰাকীয়ে চাকৰি জুলাই মাহৰ ফাৰ্ষ্ট উইকত